তো হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এছ ডি ব্লগ। তো আজি মই গৈ আছোঁ মিৰ্জা। তো আপোনালোকক দেখাম, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ আমি বৰ্তমান এতিয়া পালোঁ হাজো। এইটো হৈছে হাজোৰ মনসা মন্দিৰ। এয়া পালোঁ গাইজ আজ্ঞাথুৰি। তো ইয়াত আছে গণেশ মন্দিৰ। তো সৌটো হৈছে গণেশ মন্দিৰ। তো চাব পাৰে আপোনালোকে, এয়া চাওক। এয়া গাইজ গণেশ মন্দিৰ এইটো। তো ইয়াত এটা সেৱা ল'লোঁ। তো গাইজ এইখন হৈছে পাৰ্ক। মানে গাইজ এইখন পাৰ্কৰ নাম নাজানো। তো শৰাইঘাটৰ যেতিয়া মানে যুদ্ধ হৈছিল লাচিত বৰফুকন মানে মোগলৰ লগত, তো এইখন পাৰ্ক ইয়াত বনোৱা হৈছে, মানে ইয়াৰ পৰাই যুদ্ধ লাগিছিল। তো ভালদৰে মই নাজানো, কিবা ভুল হ'লে মোক মাফ কৰি দিব বা ক্ষমা কৰি দিব। তো গাইজ এইটো ব্ৰহ্মপুত্ৰ। গাইজ এয়া পালোঁ আমিন গাঁও। গাইজ মানে আমাৰ গাড়ীখনত পলিউশ্যনটো মানে ফেল হৈ আছে। তো পলিউশ্যনটো বনালোঁ। তো ইয়াত ডেট ফেল হৈ আছিল, 500 টকা মানে ফাইন ভৰিলোঁ গভৰ্ণমেণ্টৰ। গাইজ বৰ্তমান আমি এতিয়া পালোঁ শৰাইঘাট ব্ৰিজ। তো এইফালে নদী, তো এইফালে আৰু এখন ব্ৰিজ আছে নতুনকৈ বনাইছিল। তো ইয়াৰ তলেদি ৰেল লাইন আছে। তো আমি মাজত বৰ্তমান গাইজ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ আমি বৰ্তমান এতিয়া পালোঁ জালুকবাৰী। তো হোৱা তাত আছে মানে ভূপেন হাজৰিকাৰ শ্বহীদ বেদীটো আছে। তো তাৰ ওচৰেদি যাম আমি। এয়া পালোঁ ভূপেন হাজৰিকাৰ শ্বহীদ বেদী। তো এয়া চাওক কি ডাঙৰ হয় এইটো। তো সুন্দৰকৈ বনাইছে এইটো। ইয়াৰ ভিতৰত সোমাব নোৱাৰোঁ। তো আজি বেলেগ কামত আহিছোঁ, তো বেলেগ এদিনে আহিম। গাইজ এয়া পালোঁ দীপৰ বিল। এয়া চাওক দীপৰ বিল। দীপৰ বিল কি ডাঙৰ হয় গাইজ, এয়া চাওক দীপৰ বিল। গাইজ আমি ইমান দূৰৰ পৰা এইখন হস্পিটেলত আহিছোঁ, চাওক। তো গাইজ আমাৰ পৰঠা আহি গ'ল, পৰঠা খাই লওক। আমি গাইজ এতিয়া এয়াৰপৰ্টৰ ওচৰত। তো এখন জাহাজ চাওক। তো গাইজ আমি এতিয়া বৰ্তমান বিকাশ দাক লগ পালোঁ। কিৰণ চিকেণ্ডত আছিল। তো ভাবিছিলোঁ বিকাশ দাক লগ ধৰি যাম। তো বিকাশ দাক লগ পালোঁ ফাইনেলি। এয়া হৈছে গাইজ আমাৰ নিতুদা, অময়া বুঢ়া নিতুদা। নিতুদাও বিজি গাইজ। বৰ্তমান বিকাশ দা বিজি আছে, চাওক। গাইজ আকৌ আহিলোঁ আমি জালুকবাৰী পালোঁ। তো এতিয়া ঘৰলৈ যাই আছোঁ।
গাইজ এইবাৰ এখন ব্ৰিজেদি আহিলোঁ। তো সেইখন ব্ৰিজেদি হৈছে আহা, এইখন ব্ৰিজেদি যোৱা। তো এইখন ছেকেণ্ড ব্ৰিজ, তো মানে নতুনকৈ উদ্বোধন কৰিছে। তো এয়া গৈ আছোঁ আমি, চাই থাকোঁ ভিডিঅ'টো। গাইজ আকৌ পালোঁ আমি এয়া গণেশ মন্দিৰ। তো এইখন পাৰ্কখন। গাইজ এয়াই হৈছে গণেশ মন্দিৰ। তো গাইজ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, তো লগতে ছাবস্ক্ৰাইবটো কৰি দিব।